আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ২ নং তেলিয়া পথাৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আজি আমাৰ ছাত্ৰ ছাত্ৰীসকল অন্য এখন বিদ্যালয়লৈ পাঠদান ল'বলৈ যাব ২ নং সোণালী মুদবিল প্ৰাথমিক বিদ্যালয় এয়া সাজু হৈছে আৰু ২ নং সোণালী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ বিদ্যালয়লৈ আহিব। এয়া হৈছে বন্ধুত্বৰ এনাজৰীৰে বান্ধ খোৱা বিদ্যালয়ৰ এটা নতুন নিয়ম, গতিকে আমি তাৰ কাৰণে আগবাঢ়িছোঁ। এয়া আমাৰ ল'ৰা ছোৱালীখিনি মই ক্ৰমানুসাৰে সজাই লৈছোঁ আৰু এতিয়া আমি অলপ দূৰ আমাৰ বিদ্যালয়ৰ পৰা অলপ দূৰ আমি আগবাঢ়ি যাম। খিনি আমাৰ বিদ্যালয়ৰ ল'ৰা ছোৱালীক দেখাইছোঁ আৰু মই ল'ৰা ছোৱালীখিনিক আগবঢ়াই দিম, সেইখিনিও আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। বৰ্তমান বিদ্যালয়ৰ নতুন শিক্ষানীতি মতে এইখিনি কৰিবলগীয়া হৈছে, সেইকাৰণে এনেদৰে কৰিবলগীয়া হৈছে আৰু এইখনেই হৈছে আমাৰ বিদ্যালয়। এয়া চাই থাকিব আপোনালোকে। আমি ল'ৰা ছোৱালী লৈ যাবলৈ ওলাইছোঁ। এয়া আমাৰ ল'ৰা ছোৱালীখিনিক লৈ পেলাই আমি যাবলৈ ওলাইছোঁ, লাইন পাতি গৈ থাকিম। আপোনালোকে চাই থাকিব, মই যিমানকণ পাৰোঁ দেখাই থাকিম। এয়া আমাৰ বিদ্যালয়ৰ পৰা ল'ৰা ছোৱালী ওলাইছে আৰু যাবলৈ। এয়া আমাৰ ল'ৰা ছোৱালী ওলাই এয়া গৈ আছে। এয়া আমাৰ ল'ৰা ছোৱালী গৈ আছে। এয়া আমাৰ প্ৰধান শিক্ষকৰ লগত গৈ আছে। এয়া এইখন দলং, এই দলংখনৰ কাৰণে এখন স্কুল ইটো পাৰত আৰু এখন স্কুল এইটো পাৰত। গতিকে এইখন দলং চৰকাৰে কেতিয়া বনাব সিদ্ধান্ত নাই। এয়া ল'ৰা ছোৱালী দলঙৰ ওপৰেদি পাৰ হৈ গৈ আছে 2টা 3টাকৈ। এয়া এইখন দলং। এখন দলং পাৰ হৈ ল'ৰা ছোৱালী ইয়াত গৈ আছে। এইখিনি ইটো পাৰত এইখন দলং, ইয়াৰ তলত পানী আছে। দলংখনো বৰ ভাল নহয়। এয়া এইখন মই ইয়াত লাহে লাহে খোজকাঢ়ি গৈ আছোঁ দলঙৰ ওপৰেদি। এয়া 2 নং সোণালী মুদবিল প্ৰাথমিক বিদ্যালয়ৰ ল'ৰা ছোৱালীক আমাৰ বিদ্যালয়লৈ নিবলৈ দিছোঁ আমি। 2 নং সোণালী মুদবিল প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল এয়া ওলাই আহিছে। এইখন বন্ধুত্ব বিদ্যালয়ৰ কাৰণে, বন্ধুত্বৰ এনাজৰী গঢ়িবৰ কাৰণে আমি ল'ৰা ছোৱালীখিনিক নিবলৈ আহিছোঁ। সেইখিনি ওলাইছে আৰু 2 নং তেলিয়া পথাৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষক শ্ৰীযুত জিতেন দত্তৰ ছাত্ৰ ছাত্ৰীখিনি আগবঢ়াই আমি আমাৰ 2 নং সোণালী মুদবিল প্ৰাথমিক বিদ্যালয়ত ইতিমধ্যে পাইছেহি। গতিকে এটা গান দলং থকাৰ কাৰণে আমাৰ সময়ৰ প্ৰতি, নিৰ্দিষ্ট সময়ৰ প্ৰতি আমি কামখিনি আগবঢ়াই নিব পৰা নাছিলোঁ। সেই দলংখনত আগবঢ়াই এটা এটা ল'ৰা ছোৱালী সাঁকোডালত আনোতে আমাৰ সময় হ'ল, সেইকাৰণে সময়টো অতিবাহিত হোৱাৰ কাৰণে নিৰ্দিষ্ট সময়ত আমি কাম কৰিবলৈ, তথাপিতো আমি এয়া ছাত্ৰ ছাত্ৰীসকল 2 নং তেলিয়া পথাৰ আদৰি আনিবলৈ আমাৰ বিদ্যালয়লৈ আমি অগ্ৰসৰ হৈছোঁ। এয়া লাইনত গৈ থাকা, যোৱা। এয়া ল'ৰা ছোৱালীসকলক আদৰি নি বৰ্তমান 2 নং সোণালী মুদবিল প্ৰাথমিক বিদ্যালয়ৰ ভিতৰত এয়া সোমাইছে। প্ৰধান শিক্ষকে আদৰি নিছে ল'ৰা ছোৱালীসকলক। এয়া আদৰি নি সোমাইছে।
ছাত্ৰ ছাত্ৰীসকল, এয়া আমাৰ অভিভাৱিকাসকল, আজি আমাৰ বন্ধু বিদ্যালয়ৰ 2 নং সোণালী মুদৈবিল প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ বিদ্যালয়লৈ আহিছে আৰু আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল এই সোণালী মুদৈবিল প্ৰাথমিক বিদ্যালয়লৈ গৈছে। আমি আজি বন্ধু বিদ্যালয় হিচাপে ছাত্ৰ ছাত্ৰীখিনি বদলি কৰি আমাৰ বিদ্যালয়খিনি তাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আমি আমাৰ বিদ্যালয়ত আনি পাঠদান আনিছোঁ আৰু এয়া আমাৰ সোণালী মুদৈবিল প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰীমতী বিশ্বনাথী। ক্লাস 4 নমস্কাৰ, আমি এতিয়া ৰাভা সংগীত গাবলৈ ওলাইছোঁ। বুলবন্তি হ'লে উদৰাই লওঁ। মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ স্থিতি সপোনৰ আৱেগত আগৰত তোকে চাই মই গৰজিছোঁ। মোৰ মৰমৰ ৰচা তুলহে ৰচা কেতিয়া হবি মোৰ অমূৰে গলে আমাৰ উপৰি গুণৰ নাহে ভাৰতৰে পূৰ্ব দেশত সূৰ্য সূতা দে cycle do get koyem ganle koyvila asina rabo ai perabo asina rabo ai perabo সলনিকৈ ক্লাছ হৈছিল, এয়া ক্লাছ ছুটি হ'ল। আমাৰ বিদ্যালয়ৰ ল'ৰা ছোৱালী আহি আছে, গতিকে ইয়াৰ ল'ৰা ছোৱালীখিনিক আগবঢ়াই লৈ যোৱা হৈছে এইখিনি। আৰু এইখন দলং আছে, দলংখন অতি বেয়া, সেই উদ্দেশ্যে পাৰ কৰি দিবলগীয়া হৈছে। এয়া ল'ৰা ছোৱালী এই পাৰ হৈ গৈছে। লাহে লাহে যাবা তোমালোক, লাহে লাহে বেনাৰখন হাতত লৈ লোৱা এটাই। লাহে লাহে যোৱা গৈ থাকা, আপাছ গৈ থাকা, লাহে লাহে, একেলগতে গোটেই সোপা নাযাবা, লাহে লাহে।